ছোৱালীবোৰ আহা নিজক ভাল পোৱা আনৰ কথা বাদ দি কেৱল নিজক ভাল পাবলৈ শিকা কি আচৰিত হৈছা আচৰিত হ'বলৈ একো নাই নিজৰ প্ৰেমত পৰা তোমাক স্বাৰ্থপৰ হ'বলৈ কোৱা নাই স্বাৰ্থপৰতা আৰু নিজস্বতা বেলেগ বেলেগ আচলতে আমি সকলোৱে কম বেছি পৰিমাণে নিজক ভাল পাওঁ সৰুতে কোনোবাই পুতলাটো কাঢ়ি নিব আহিলে জোৰকৈ চিঞৰি দিয়া নিশ্চয় মনত আছে সকলোৰে আৰু যেতিয়া অলপ ডাঙৰ হ'লো প্ৰিয় বান্ধৱীৰ বাবে ৰখা বেঞ্চত কোনোবা বহিব আহিলে ঠেলিয়াই দিছিলোঁ জোৰকৈ নহয় জানো ঘৰত কোনোবা আহি তোমাৰ বস্তুবোৰ বিচাৰিলে সামৰি তুলি ৰাখিছা ওপৰত নিজতকৈ বেছি ডাঙৰ ভাগটো ভাইটিক দিলে লগে লগেই কোৱা যায় এইটো মোক লাগিব নহয়নে এটা সময়ত সকলোৱে নিজক ভাল পাইছিল কিন্তু আন কাৰোবাক ভাল পালেই যে নিজৰ প্ৰতি ভাল পোৱা কমি যাব এয়া আকৌ কেনে কথা তুমি যিমানেই নিজকে ভাল পাবা নিজক যতন কৰি ৰাখিবা নিজৰ আত্মসন্মান বুজি জীয়াই থাকিবা বিশ্বাস কৰা মানুহে তোমাক সিমানেই বেছি ভাল পাব সিমানেই বিশেষভাৱে চাব যেতিয়াৰ পৰা তুমি আনক ভাল পাবলৈ ল'বা আনৰ বাবে জীয়াই থাকিবলৈ বাধ্য হ'বা কাৰোবাৰ বাবে নিজকে টুকুৰা টুকুৰকৈ ভাঙি আনক কৰ দিবলৈ ল'বা দেখিবা এসময়ত তুমি বিলীন হৈ গৈছা তোমাৰ অস্তিত্ব হ'ব কেৱল তেজ আৰু মাংসৰ উপস্থিতি এয়াই সত্য এইটোৱেই নিয়ম তুমি তোমাৰ স্বামীৰ বাবে যেতিয়া চাকৰি এৰি আহিছিলা কিছু বছৰ যোৱাৰ পিছত তেওঁৰ মনতেই নাথাকিব যে তুমিও চাকৰি কৰাৰ বাবে যোগ্য আছিলা যুগ পাৰ হৈ যোৱাৰ পিছত যেতিয়া তুমিও পাহৰি যাবা যে তুমিও এটা বেলেগ সত্তা তাৰ পিছত যদি কেতিয়াবা স্বামীক কোৱা যে তোমাৰ বাবেই চাকৰিটো এৰিছিলোঁ তেওঁ কেৱল ঠাট্টাৰ সুৰত হাঁহিব যি হাঁহিয়ে তোমাৰ বুকুত এক ধাৰণ চুৰিৰ চাপ বহুৱাব তেনেকুৱা মানুহবোৰক কেৱল সন্মান কৰিবলৈ গৈ তুমি দিনৰ পিছত দিন সহ্য কৰি যাবা অকথ্য মানসিক যন্ত্ৰণা সহ্য কৰি যাবা কথাৰ মাজতে খোজ মাৰি কোৱা প্ৰতিটো শব্দ বিশ্বাস কৰা তেওঁ কেতিয়াও তোমাক নকয় যে তুমি এজনী ভাল ছোৱালী এগৰাকী ভাল মানুহ সেইখিনি বুজি পোৱা হ'লেতো তোমাক ইমান কষ্টই নিদিয়ে আচলতে এনেকুৱা আশা কৰাটো মূৰ্খামি বহু বছৰ সহ্য কৰিলা আৰু নহয় সেইবাবেই শুনা বহুত হ'ল এডজাষ্ট আৰু কম্প্ৰমাইজৰ মালা কথা ডিঙিত পিন্ধি থকা মণিডালৰ নিচিনাকৈ একেটানে ছিঙি দিয়া সাৰ পোৱা জ্বৰ জ্বৰকৈ সৰি পৰক নিজক বুজাই লোৱা সামৰি লোৱা আৰু অকণমান সহ্য কৰা স্বামীৰ মান তোমাৰ মান ৰক্ষা কৰা ঘৰ সন্তানৰ মুখলৈ চাইটো এবাৰ ভাবা ডমিনেট কৰাৰ বাবে মগজুত সোমাই দিয়া প্ৰতিটো বাক্য মালাত কথা থকা প্ৰতিটো মণিৰ নিচিনাকৈ চিটিকি পৰক গৌৰ মাৰি ওলাই আহা তীব্ৰ পোহৰৰ দিশে থকা দৰ্জাখনৰ ফালে আহি থাকা চোৱা কিমান ধুনীয়া ৰঙা নীলা ফুল তোমাৰ ভৰিত সৰি পৰিছে যেতিয়াই তুমি নিজক ভাল পাবা তেতিয়াহে তোমাক অন্য কোনোবাই ভাল পাব সন্তানকৈ নিজৰ সকলো বিলাই দি খোৱা লোৱা বাদ দি নিজৰ পচন্দৰ ভাল লগাবোৰ দ্ৰুতবেগে অহা হাজাৰ পদি পোকৰ নিচিনাকৈ মোহাৰি পেলোৱা তেতিয়া কাৰো একো উপকাৰ নহয় বুজিলা কেৱল ক্ষতি হয় তোমাৰ তুমি নিজকে হেৰুৱাই পেলোৱা যেতিয়া তোমাৰ সন্তানৰ নিজৰ এটা ব্যক্তিত্ব গঢ় ল'ব তেতিয়া সি তোমাৰ ত্যাগৰ বিচাৰ নকৰে কোৱাচোন এই সময়ত আমাৰ সমাজৰ ছোৱালীবোৰক ডিঙি চেপি হত্যা কৰাটো আমি কিমানজনে অনুভৱ কৰোঁ কৰিবতো পাৰোঁ কিন্তু কোনেও নকৰোঁ তেনেকৈ তেওঁলোকেও নকৰে আচলতে কি আমি বেয়া সন্তান মুঠেও নহয় তেওঁলোকো নহয় এইটোৱেই নিয়ম এইটোৱেই মানুহৰ প্ৰকৃতি বুলি চলি যায় নিজৰ ছমহীয়া সন্তানক যেতিয়া দিনটোত 4বাৰ ক্ৰীম লোচন ঘঁহি দিয়া তোমাৰ শৰীৰত সেই ক্ৰীম লগাবলৈ খুব বেছি 5 মিনিট লাগিব নহয়নে 8 মাহ হ'ল নে নহ'ল সন্তানটিৰ পুষ্টিকৰ আহাৰৰ বাবে যিমান সময় ইউটিউব চোৱা তাৰ মাজতে যদি নিজৰ স্বাস্থ্যৰ বাবেও কিবা এটা শিকি লোৱা সঁচাই কৈছোঁ তেতিয়া কাৰোৱে একো ক্ষতি নহয় লাভ হ'ব কেৱল তোমাৰ নিজৰ ঘৰৰ মানুহবোৰৰ সৰু সৰু কথাত মন বেয়া কৰি দুখ পোৱাতকৈ দুই এবাৰ প্ৰত্যুত্তৰ দিলে কাৰোৱে একো ক্ষতি নহয়
কেৱল দ্বিতীয়বাৰ কোৱাৰ আগত তেওঁলোকে এবাৰ ভাবিব, লাভটো তোমাৰেই হ'ব। এটলিষ্ট হেঁচা এটাৰ পৰা মুক্ত থাকিব পাৰিবা। আমাৰ ভিতৰত বিশেষ কিবা আছিল বাবেই তুমি, মই সকলো স্পেচিয়েল, বিশেষ। কিন্তু এতিয়াও পুৰুষতান্ত্ৰিক সমাজে 10টা বাছি এটা আনে। সেয়ে নিজকে নিমখৰ নিচিনাকৈ গলি নগৈ লংকাৰ নিচিনা পৃথক হৈ থাকিবলৈ শিকা। প্ৰিয়জনক কোনোবাই নিব আহিলে, ভাল পোৱা বস্তুবোৰ কোনোবাই কাঢ়িব আহিলে তাক ঠেলি আঁতৰাই দিয়া আৰু নিজৰ ভিতৰত ভাল লগাবোৰ আছুতীয়াকৈ সাঁচি ৰাখা। সঁচাকৈ ইয়াত কাৰোৱে একো ক্ষতি নহয়, কোনেও কষ্ট নাপায়। তোমাৰ স্বামীও অসুখী নহয়, অপমানিত নহয় শহুৰ শাহু, সন্তানৰ প্ৰতিও যত্ন নকমে, সঁচা অৰ্থত মানুহ হ'ব। কেৱল উপকাৰ হ'ব তোমাৰ, নিজস্ব সত্তা গঢ় লৈ উঠিব। তোমাৰ উশাহটো কাৰো বোজা হৈ নুঠিব। তোমাৰ নিজৰ বিষয়টোত পাৰদৰ্শী হ'ব পৰাকৈ আত্মবিশ্বাসী হ'বা। নিজৰ পৰিচয় এটি গঢ় লৈ উঠিব। সেইবাবে সদায় নিজক অকণমান সময় দিয়া। ছোৱালীসকল আহা, নিজকে ভাল পাবলৈ শিকা। আনৰ বাবে জীয়াই নাথাকি নিজকে ভাল পাব লোৱা, তেতিয়াহে তুমি নাৰী হ'বা, মানুহ হ'বা। নহ'লে চাৰি বেৰৰ মাজত নিয়ম হৈয়ে ৰৈ যাবা।